হাই হেল্ল' নমস্কাৰ। আজি নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। আচলতে মই আজি আপোনালোকক দেখাম আমাৰ গাঁওখনৰ ৰাস্তাটো কেনেকুৱা ধৰণৰ গাঁও, কি কথা, সকলোবোৰ আপোনালোকৰ আগতে সকলোবোৰ দেখুৱাম। তাৰ আগতে এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকৰ আগত। আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ এলেনদাহঁতে মানে ডিম্পুদাহঁতৰ ঘৰত গৈছিলে। ডিম্পুদাহঁতৰ ঘৰত গৈছিলে মানে, তাৰপিছত ডিম্পুদাই ক'ৰবালৈ গৈছিলে নেকি। তাৰপিছত তাৰপৰা মানে ডিম্পুদাহঁতে আহি ঘৰত সোমালে। তাৰপিছত ডিম্পুদাহঁতে ঘৰত চাহ নিদিয়াৰ কাৰণে মানে ডিম্পুদা বহুতো ধৰণৰ কমেণ্ট কৰিছে। চিপিৰা কিয় চাহ নোখোৱালি, কিয় ভাত খুৱাই নপঠালি, এইবোৰ সকলোবোৰ কৈছে মানে। তাৰ আগতে মই সেই ক্লিপটো ডিম্পুদাইনো আপোনালোকৰ আগত কি কৈছিলে সেই ক্লিপটো এবাৰ দেখুৱাব বিচাৰিছোঁ, চাই লওকচোন। মানুহ নাই তো সেই মানুহ যদি কোনোবা আহে আমাৰ ঘৰত, বেছিভাগ সময়ত আমাৰ তলা মাৰাই দেখা পায়, মানে মানুহ চানুহ নাথাকে। তো এই কেছটো এনেকুৱা যে সিদিনা তিনিচুকীয়াৰ পৰা ইউটিউবাৰ এলেনহঁত আহিছিল। আহি পিনে আমাৰ ঘৰত কোনো নাছিল, দেউতা অফিচত, মাই ডিউটিত। মই জাষ্ট বৰপেটাৰ পৰা আহি পাইছিলোঁ মাত্ৰ আৰু তেতিয়া সিহঁতক দেখিলোঁ। সিহঁতক মাতি আনি কৌকলা দিলোঁ অলপমান কথা চথা পাতি। তো মানুহে সেই ভিডিঅ'টোত বহুত কমেণ্ট কৰি আছে, মই কিয় চাহ নিদিলোঁ, মই কিয় ভাত নোখোৱালোঁ, সিহঁতৰ তাতে গ'লেতো মই ভাত খাই আহিলোঁ হয়। চব কেছটো এনেকুৱা নহয়। মই কেনেকৈ ভাত দিওঁ, ভাতটো মানে, আৰু সিহঁতে খায়ে আহিছে, সিহঁতে কৈছে খাই আহিছে, আৰু সিহঁতে মোক কোনো খবৰ দি অহা নাই, আহিছে। তো আৰু মই মানে অলপ কিবা চাওকচোন কেনেকুৱা ধৰণৰ গাঁও। আৰু এইখিনি দেখিছে, এইখিনি আপোনালোকে দেখিছে চবতে পানী হৈছে। আমাৰ ঘৰৰ পদূলি আগতে পানী হৈ গৈছে, দেখিছেনে? চাই লওক, আপোনালোকে ভালকৈ চাই লওক এবাৰ। আমাৰ গাঁৱৰ এটা ধুনীয়া ৰাস্তাটোৰ মাজে মাজে খুব ধুনীয়া সুন্দৰ পৰিৱেশ বাৰিষা কালত দিন। চাৰিওফালে সেউজীয়াই চাব পাৰে আপোনালোকে। নমস্কাৰ, কি খবৰ? আশা কৰিছোঁ ভালে আছে। যদি মোৰ চাই ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু লাইক কমেণ্ট কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকিব।